নমস্কাৰ আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি দিল্লীত থাকোঁ, তিনিজন পৰিয়ালৰ সদস্য আৰু আমি ঘূৰি ফুৰি খুব ভাল পাওঁ। সদ্যহতে আমি লাডাখলৈ গৈছিলোঁ, নিজৰ গাড়ী ড্ৰাইভ কৰি গৈছিলোঁ। তাৰে এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। এয়া হৈছে আমি হিমাচলত আছোঁ বৰ্তমান। এই জেগাডোখৰৰ নাম হৈছে দাৰ্জা আৰু এই যে দলংখন আছে, এই দলংখন হিমাচল আৰু লেহৰ যোনটো ৰাস্তা তাৰ আটাইতকৈ দীঘল দলং। এই দলংখন পাৰ হোৱাৰ পাছত আমি পাম লেহ লাডাখলৈ যোৱা দুটা ৰাস্তা। এটা ৰাস্তা হৈছে আপোনাৰ জনস্কাৰ ভেলী হৈ পিনে যায় আৰু এটা ৰাস্তা আপোনাৰ বাৰালাচলা পাছ হৈ পিনে যায়। জনস্কাৰ ভেলীৰ ৰাস্তাবিলাক অকণমান বেয়া। এয়া হৈছে চেকপোষ্ট। আপোনাৰ গাড়ীৰ নম্বৰ, গাড়ীৰ টাইপ, কেইজন সদস্য আপোনালোকে ট্ৰেভেল কৰিছে সেয়াৰ ডিটেইলছটো লৈ থৈ দিয়ে। তাৰপিছত এইটো আছে যোনটো পইণ্ট তিনিআলি, য'ৰ পৰা সন্মুখতে চিধা গুচি গ'লে জনস্কাৰ ভেলী ফালৰ পৰা যাব পাৰিব। ৰাস্তা অলপ দুৰ্গম বেছি, সেই চাইডে দুৰ্গমটো হয়েই বাৰু লেহ লাডাখৰ ৰাস্তা, কিন্তু সেইটো ফালে বেছি দুৰ্গম। এয়া আমি এতিয়া বাৰালাচলা পাছ হৈ পিনে যাম। এই বাৰালাচলা পাছটোত এয়া দেখিছেনে কেনেকুৱা ৰাস্তা উবৰ খাবৰ ষ্টাৰ্ট হৈ গ'ল। অৱশ্যে আমি এনেকুৱা ৰাস্তা বহুত দেখিছোঁ, অসমত বহুত আছিল ন আগতে এনে ৰাস্তা। ৰাস্তা বেয়া হ'লে সিমান প্ৰব্লেম নাই, কিন্তু য'ত ৰাস্তা বেয়া আৰু তাতেই যদি এই যে শিলৰ পাহাৰবিলাক দেখিছে, এই শিলৰ পাহাৰবিলাকৰ পৰা ন শিল খহি খহি আহি থাকে আৰু লগতে দেখিছে এয়া কিমান হেলনীয়া। তো এটা আপুনি ওপৰৰ ফালে গাড়ীখন নিব লাগে, তাতে আকৌ সন্মুখেদি আহি গ'লে গাড়ী আৰু দিগদাৰ হৈ যায়। তাৰপিছত এইটো এটা সৰু ৱাটাৰফল। আগে এইটো ৰাস্তা দি পাৰ হৈছিলে, এতিয়া ইয়াৰ ওপৰত কভাৰ কৰি দিছে, তোৰ পানীখিনি তলেদি গুচি যায়। তাৰ নামটো পাগল নালা। এইয়া আমি পাইছোঁহি বৰ্তমান দীপক তাল মানে হৈছে এটা হ্ৰদ, দীপক নামটো। আৰু এতিয়া যিহেতু আমি ট্ৰেভেল কৰিছিলোঁ জুনত, এই বৰফবোৰ গলি গৈছে, ধুনীয়া ন। আচলতে কিছুমান ক্লিপ ডিলিট হৈ গ'ল ফোনৰ পৰা, সেইকাৰণে ভাল ক্লিপ দিব নোৱাৰিছোঁ এইটো কাৰণে। তাৰপিছত অলপ সময় ইয়াত স্পেণ্ড কৰি আমি ভাবিলোঁ আগলৈ ওলাই যাওঁ। এতিয়া আমি বাৰালাচলা পাছৰ ফালে গৈছোঁ। এইটোৰ ফালে যাওঁতে আপুনি বাৰালাচলা, টাংলাংলা, নকিলা, 4টা নে 5টা পাছ পায় এইটো ফালে যাওঁতে। ৰাস্তা ভাল বেয়াৰ মাজেদি চলি আছে। আগলৈ চাওঁ বাৰু ৰাস্তা কেনেকুৱা হয়। তো কি হয়, লেহ লাডাখলৈ যাবৰ কাৰণে আপুনি যদি দিল্লী আহি পায়হি বা আপুনি যদি লেহ লাডাখ যাব বিচাৰে তেন্তে আপুনি ফ্লাইটেদি যাব পাৰে, চিধা লেহলৈকে ফ্লাইট। আৰু যদি আপুনি বাই ৰোড যাব বিচাৰিছে নিজৰ গাড়ীয়েদি, তেতিয়াহ'লে মানালী ছাইডৰ পৰা যাব পাৰে, নতুবা আপুনি কাশ্মীৰ ছাইডৰ পৰা যাব পাৰে। কিন্তু কাশ্মীৰ ছাইডৰ পৰা গ'লে মানে আপুনি অলপ বেছি সময় হাতত লৈ আহিব লাগিব। আমি 14 দিনৰ কাৰণে গৈছিলোঁ, কিন্তু তাতকৈ সোনকালে 10 দিনতে ঘূৰি আহিব পাৰিলোঁ। এতিয়া বৰ্তমান আমি বাৰালাচলাৰ ফালে গৈ আছোঁ। যদি আপুনি ড্ৰাইভ কৰি ভাল পায় তেন্তে হ'লে আপুনি ড্ৰাইভ কৰি গাড়ী নিজৰ লৈ আহিব পাৰে। মানে ডিপেণ্ড কৰে আপোনাৰ কেনেকুৱা আৰু ড্ৰাইভিঙৰ প্ৰতি কিমান চখ আছে। ইমান ধুনীয়া ধুনীয়া ৰাস্তাবিলাকৰ মাজত নতুন নতুন দলং কিছুমান বনাই আছে, পুৰণা কিছুমান দলং আছে, এইবোৰ ক্ৰছ কৰি মেলি আগবাঢ়ি গৈছোঁ আৰু চাওঁচোন আগলৈ কি কি আহে। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ দিল্লীৰ পৰা আহিলোঁ আমি কেলং বুলি কোৱা জেগা এটালৈ, মানালীৰ পৰা 2 ঘণ্টাৰ আগত। আৰু কেলঙৰ পৰা আমি নেক্সট দিনা, কেলঙত 1 ডে ষ্টে কৰি নেক্সট দিনা আমি ৰাতিপুৱা 7টা বজাত জাৰ্ণি আৰম্ভ কৰিছিলোঁ। ইমান ধুনীয়া ধুনীয়া ফটো তুলি আনিছোঁ, মানে মানুহকেইজন ধুনীয়া নহয় বাৰু। এতিয়া আমি জিংজিং বাৰ বুলি জেগা এডোখৰ আছে, মানালী ফালৰ পৰা আহিলে মানে প্ৰথম আপুনি হল্ট ল'ব পাৰে, তাত চাহ তাহ খাব পাৰে। জিংজিং বাৰ ক্ৰছ কৰিলোঁ অলৰেডি। এয়া অলমষ্ট বাৰালাচলা পাওঁ হৈছোঁ আৰু ভিউবোৰ দেখিছেনে কিমান ধুনীয়া। জুন মাহত আপোনাক যদি বৰফ চাবলৈ মন যায়, আপোনাক যদি বৰফ লাগে, চিধা আপুনি মানালী আহক, মানালীৰ পৰা বাৰালাচলা। লেহ লাডাখত বাৰু আছেই। জুনৰ গৰম মানে আমি গুৰগাঁৱত থাকোঁ দিল্লী, তো দিল্লীত 37, 42 এনেকৈ টেম্পাৰেচাৰ হৈ আছে। সেই টেম্পাৰেচাৰ ক্ৰছ কৰি আহিছোঁ। এতিয়া চাব দেই, বিৰাট ডাঙৰ ৱাটাৰ ক্ৰছিং এটা আছে, আগত গাড়ীবিলাক কেনেকৈ গৈছে দেখিছেনে। তো এনেইতো সকলো ধৰণৰ গাড়ীয়ে আপুনি লৈ আহিব পাৰে, কিন্তু এনেকৈ যেতিয়া ৱাটাৰ ক্ৰছিংবিলাক আহে তেতিয়া অকণমান চলোৱাজনৰ ধৈৰ্য আৰু
জাজমেণ্ট আৰু প্লাছ অকণমান গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ থকা গাড়ী হ'লে ভাল। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কম হ'লেও একো প্ৰব্লেম নাই, কিন্তু গাড়ীখন দীঘল হ'লে অলপ দিগদাৰ হয়। এয়া আগফালে ন এখন বলেৰ' পিকআপ ভেনখন ৰখি দিলে এই ট্ৰাকখনে ৰেষ্ট ল'ব নোৱাৰিবৰ কাৰণে ট্ৰাকখনে ৰখি দিছে। এনেকুৱা ক্ষেত্ৰত ৰখি দিব লাগে আৰু উপায় নাই, তেতিয়াহে ট্ৰেফিকবিলাক লাহে লাহে পাৰ হৈ যাব। তাৰপিছত আমি সেয়া দেখিছোঁ ট্ৰেফিকটো ওলাই গৈছে, এতিয়া ট্ৰাকখন পাৰ হৈ যাব। ৰৈ দিওঁ বাৰু তেতিয়ালৈকে। চ' ফাইনেলি আগৰ বলেৰ' পিকআপ ভেনখন ওলাই গ'ল। এতিয়া ট্ৰাকখন চাব দেই কিমান সাংঘাতিক ধৰণে পাৰ হৈ যাব। এতিয়া ট্ৰাকখনৰ যোনটো বডি ম'শ্যন হ'ব ন, যি ধৰণে হিলিব, সেইটোতে আপুনি গম পাব কেনেকুৱা এটা ধৈৰ্য লাগে এইটো ক্ষেত্ৰত। ট্ৰাকৰ ড্ৰাইভাৰজনে দুবাৰমান ভাবি লৈছে। চাব দেই এতিয়া বাইকাৰবিলাকৰ দম কিন্তু মানিব লাগিব। এইটো ৰাস্তাত বাইক চলোৱা ইজ নট ইজি। ঠাণ্ডা পানী আৰু লগতে মাথাৰ বিষ, অক্সিজেনৰ লেভেলটো কম হৈ যোৱাৰ কাৰণে ট্ৰাকখন ওলাই যাবলৈ চিন্তা কৰিব লাগিছে। দেখিছেনে কিটো ধৰণৰ নাচি পিনি ওলাই গৈছে। পিছে আমি ওলাই গৈ এই জেগাটো ক্ৰছ কৰাৰ পাছতেই এই জেগাডোখৰ পালোঁ। ৰৈ মেলি মস্তি কৰিলোঁ, নোৱাৰিলোঁ। 10 মিনিটমান ৰখাৰ পাছত আমি আগবাঢ়িলোঁ। আৰু কোনে কোনে এনেকুৱা ভিউ দেখিছে বাৰু জনাবচোন। আৰু কোনে দেখা নাই কিন্তু আমাৰ ভিডিঅ'টো চাই ভাল পাইছে সেইটোও জনাব। মোৰ কাৰণেও এয়া প্ৰথমবাৰ আছিল। এনেকৈ দুই চাইডে বৰফৰ ৱাল বনাই থকা মই কেতিয়াও দেখা নাছিলোঁ। ইমান ধুনীয়া আছিল নহয় জেগাটো, মই ভাষাৰে এক্সপ্লেইন কৰিব নোৱাৰোঁ। কিন্তু এটা প্ৰব্লেম হৈছিল মোৰ লগত। আমি যিহেতু গ্ৰেজুৱেলি ওপৰলৈ উঠি গৈছিলোঁ, মোৰ অলপ দিগদাৰ হৈছিলে, অক্সিজেন লেভেল কম হৈ গৈছিলে। বাই দ্য মিন টাইম আমি দ্বিতীয় তালটো পালোহি। এইটোৰ নাম হৈছে সুৰজ তাল। দেখিছেনে এতিয়াও মানে পানীবোৰ বৰফ হৈ আছে। চ' আমাৰ মানুহজনৰ হাজবেণ্ডৰ আৰু আমাৰ অকণমানিটো মানে 6 বছৰীয়া ল'ৰা, তাহাঁতৰ হেল্থটো ঠিকেই আছিলে। মোৰ অলপ মূৰৰ বিষ আৰম্ভ হৈছিলে, সেইকাৰণে আমি এইডোখৰত নৰলোঁ। আমি গ্ৰেজুৱেলি ওপৰলৈ গৈ থাকিলোঁ, কাৰণ এয়া অলমষ্ট আমি 6:30 মানৰ পৰা আৰম্ভ কৰিছোঁতো। এয়া আমি ইয়াত পাইছোঁহি 8টামান বজাত, 8:30মান বজাত এইখিনি পাইছোঁহি। আৰু লেহলৈ যাবলৈ কমচে কম আমাক 7 ঘণ্টা লাগিব এই জেগাটোৰ পৰা। আৰু আগলৈ উঠি গৈ থাকোঁতে গ্ৰেজুৱেলি মোৰ স্বাস্থ্য কেনেকুৱা থাকিব, আমাৰ স্বাস্থ্য কেনেকুৱা থাকিব গম পোৱা নাছিলোঁ। সেইকাৰণে আমি বেছি ৰৈ সময় অতিবাহিত কৰা নাছিলোঁ। চ' ফটাফট গৈ আছিলোঁ। কিন্তু হ'লে কি হ'ব, ৰাস্তা যে বেয়া আছিল। ধুনীয়াৰ লগতে বেয়াও ৰাস্তা। দেখিবলৈ ধুনীয়া কিন্তু ৰাস্তা বিৰাট বেয়া। চ' গৈ থাকোঁতে মোৰ মূৰৰ বিষ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল। আৰু অৱশেষত মই মানে ক'লোঁ আৰু মই ৰখি দিম ক'ৰবাত, নাযাওঁগৈ। তো এইবিলাক আমাৰ সৰু ক্লিপ, য'ত অকণমানিটোৱে, এইটো আমাৰ পোৱালিটো, তাৰপিছত অকণমানিটোৱে ভিডিঅ'ত এনজয় কৰিলে। এয়া অলপ ব্ৰেক লৈছিলোঁ, ৱাশ্বৰুম ব্ৰেক এণ্ড অল। অন্য মানুহ ৰখি আছে। কেনেকুৱা বোলা কিমান যে ধুনীয়া আছিল ন, ভাষাৰে এক্সপ্লেইন কৰিব নোৱাৰোঁ এইটো ভিউ। বাৰে যে আকৌ গৈ থাকিম যেন তেনেকুৱা লাগে। তাৰ পৰা ওলালোঁ আকৌ, এয়া দেখিছে ৰাস্তা, আকৌ বৰফৰ পাহাৰ, বৰফৰ ৱাল, এক চাইডে খাইবালে খাল। তাৰপিছত মানুহবিলাকে বিৰাট ফটো তুলিছে। ফটোটো কিয় নুতুলিব, আমিও অলপ তুলিলোঁ, কিন্তু খৰখেদাকৈ আগবাঢ়িলোঁ। এয়া ধুনীয়া ভিউ লৈ আগবাঢ়িছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। কেতিয়াবা আহিবলৈ মন যায়নে? আহিবলৈ মন গ'লে জনাব, মই কেনেকৈ প্লেন কৰিব লাগে কৈ দিম। এয়া শুকুলা চাদৰৰ মাজেদি আগবাঢ়ি গৈছোঁ। আৰু ফাইনেলি আমি বাৰালাচলা পাছ পাই গ'লোহি। বাৰালাচলা পাছ, এইটো মাউণ্টেইন, বাৰালাচলা পাছ নহয়, বাৰালাচলা বুলি ক'ব লাগে। মাউণ্টেইন পাছটো প্ৰথম মাউণ্টেইন পাছ। ইয়ালৈকে ঠিকেই আছিলোঁ মই, অলপ মাথাৰ বিষ আছিলে। 4850 মিটাৰ, তাৰমানে 4 কিলোমিটাৰ 800 মিটাৰ চি লেভেলৰ পৰা ওপৰত। তো অকণমান অক্সিজেন কম হোৱাটো বনেই। আৰু দেখিছে নহয়, এজোপা গছ যদি আপুনি দেখিছে, এজোপা ঘাঁহ যদি দেখিছে, একো নাই। ইয়াত বৰফে 12 মাহে বৰফ পৰি থাকে, আমি অহাৰ 2 দিনমান আগত স্ন'ফল হৈছিল, তো তাৰে ফ্ৰেছ স্ন'বিলাক এতিয়াও পৰি আছে। আমি আগবাঢ়ি গ'লোঁ আৰু ছাইডত দেখিছে সেই স্তূপা বনি আছে, বৰফৰ স্তূপা। বৰফ এয়া আচলতে বতাহে কাটে আৰু অকণমান নিজেও মেল্ট হয়, তো এনেকুৱা শ্বেপ লৈ লয়। ৰাস্তা যে দেখিছে, এই ৰাস্তাটো পাৰ হৈ কিনে এনে সুন্দৰ ভিউ আছে নহয়, মানে লেহ লাডাখ ইজ কি বুলি ক'ম আৰু, লেহ লাডাখ
হেভেন হয় তো এয়া আকৌ আগবাঢ়ি গৈছোঁ এটা পাছ পাৰ হ'লোঁ ইয়াৰ পিছত আছে গাতালুক বুলি কোৱা জেগা এটা তাত জানেনে তাত ভূতৰ মন্দিৰ আছে কিন্তু আনফৰ্চুনেটলি মোৰ সেই ভূতৰ মন্দিৰৰ ক্লিপটো ডিলিট হৈ গ'ল মই ইয়াত এড কৰিব নোৱাৰিলোঁ তো গাতালুক হৈছে হেয়াৰ পিন বেণ্ড মানে আপোনালোকে এনেকুৱা ঘূৰাই পাহাৰৰ ৰাস্তাবিলাকতো দেখিছে নহয় গাতালুকছত তেনেকুৱা 21টা হেয়াৰ পিন বেণ্ড আছে মানে আপোনাৰ ইউটোৰ নিচিনাকৈ পূৰা ঘূৰিব লাগে এটাতো আপোনাৰ পূৰা ইউটাৰ্ণ এটা ল'ব লাগে তাকো আপুনি ওপৰলৈ গ্ৰেজুৱেলি উঠিব লাগে এতিয়া আহিব অলপ দূৰ পিছত আপোনাৰ ভিডিঅ' দেখিবলৈ পাব তো গাতালুকছত কি হৈছিলে ইয়াত যিহেতু বহুত বৰফ পৰে কোৱা মতে এখন ট্ৰাক আৰু তাৰ ট্ৰাকত হেণ্ডিমেনৰ ড্ৰাইভাৰ আছিলে কিবা এটা কাৰণতে তাহাঁতৰ গাড়ীখন বেয়া হৈ গৈছিলে তো সেইটো সময়ত হেল্প পোৱা নাছিলে সেইটো মোবাইলৰ যুগ নাছিলে তো ড্ৰাইভাৰজনে কি কৰিলে তই ইয়াতে থাক মই আগত গৈ পেলাই কোনোবাই যদি সহায় কৰিব পাৰে মই বিচাৰি আনোগৈ বুলি তেওঁ আগবাঢ়ি গ'ল কিন্তু হেণ্ডিমেনজন গোটেই ৰাতি তাতে থাকিলে আৰু ভক্ষই পিয়াহে ঠাণ্ডাত তেওঁ ঢুকাই থাকিলে এতিয়া যিহেতু পানী চানী নাপালে তেওঁ খাবলৈ এতিয়া কয় মানুহে কিছুমানে এক্সপিৰিয়েঞ্চ কৰিছিলে ভূতৰ প্ৰেজেঞ্চ পানী খোজে বোলে সেইকাৰণে তাত এতিয়া আজিকালি মানুহবিলাকে পাৰ হৈ গ'লে পানী দি থৈ যায় এতিয়া গাতালুক অলমষ্ট পাবলৈ হ'ল আৰু এয়া আৰম্ভণি গাতালুকছৰ 21টা হেয়াৰ পিন বেণ্ড 21 বাৰ পাক মাৰি পাহাৰত উঠিব লাগিব মাজতে আৰু এটা ভিডিঅ' ক্লিপ ভৰাই দিছোঁ গাতালুকছ পোৱাৰ আগতে আমি কি কৰিলোঁ এটা ধুনীয়া জেগাত ৰখি পিনে আমি চিলিণ্ডাৰ লৈ গৈছিলোঁ বিউটেডৰ চিলিণ্ডাৰ হয় এয়া তো মেগী চাহ ধুনীয়াকৈ বনাই খালোঁ মোৰ মানুহজনে চব বনাই দিয়ে আকৌ দেই তেওঁৰ কাৰণে মই বেছি ট্ৰেভেল কৰিব পাৰোঁ তো ইয়াত পোৱালিতে মস্তি কৰিলে আমি ৱাশৰুম ব্ৰেক ল'লোঁ মই অলপ হাৱা খাইছোঁ মূৰৰ বিষত অৱস্থা নোহোৱা হৈছিলে এইখিনিত তো গাতালুকছৰ কাৰণে এনাৰ্জি গোটাই লৈছোঁ বৰ্তমান এই জেগাডোখৰ আছিলে ইমানেই ধুনীয়া আছিলে গাতালুকছ পোৱাৰ আগতে আপুনি এবাৰ ইমাজিন কৰি চাওক বিনা বৰফত এনেকুৱা লাগিছে বৰফ পৰিলে কিমান ধুনীয়া লাগিব আনফৰ্চুনেটলি বৰফ পৰিলে এইবিলাক পাছবিলাক বাৰলা চলা বন্ধ হৈ যায় এইবিলাক চাব নাপাওঁ গাতালুকছ পাই গ'লোঁ দেখিছেনে ওপৰৰ ৰাস্তাটো এইটো হৈছে মেইন এণ্ট্ৰি ষ্টাৰ্ট হৈছে আৰু এই ওপৰ যে লেফ্ট হেণ্ড চাইডে দেখিছে ট্ৰাক গৈ আছে তো এনেকৈ 21 বাৰ ঘূৰি উঠিব লাগিব আৰু বহুত এলিভেশ্যন গেইন কৰাই দিয়ে এই তলফালে চাওক এই ভিডিঅ'টোত 1 2 3 4 5টা এনেকৈ 21 বাৰ বহুত ধৈৰ্য লাগে আৰু বহুত জাজমেণ্ট লাগে এই জেগাডোখৰত অকণমান আগতকৈ ৰাস্তাও বেয়া হয় তো সন্মুখৰ ফালৰ পৰাও বহুত ট্ৰাক আহে বাইক আহে বেক চাইডৰ পৰাও আপোনাৰ গাড়ী পাছফালেও লাগি থাকিব গাড়ী বাইক বহুত সাৱধানে চলাব লাগে ভয় নকৰিলে একো প্ৰব্লেম নাই চব গাড়ীয়ে উঠি যায় কপাল বেয়া থাকিলে কেতিয়াবা কিছুমান গাড়ী বেয়া হ'বও পাৰে আমি তেনেকৈ ব্ৰেকডাউন 2-1খন দেখিছিলোঁ নেকি কিন্তু তেনেকৈ একো প্ৰব্লেম নাপালোঁ আপাৰ্ট ফ্ৰম সন্মুখৰ পৰা যেতিয়া ট্ৰেফিকটো আহি যায় আৰু বেক চাইডে ট্ৰেফিক লাগি থাকে তেতিয়া অলপ অসুবিধা হয় কাৰণ আপুনি এটা ছেফ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে ইখন গাড়ী সিখন গাড়ীৰ মাজত কাৰণ আগৰ গাড়ীখন কেতিয়া আপোনাৰ পিছফাললৈ হুহুকা মাৰি আহে আপুনি নাজানে মানে জাজ কৰিবলৈ অলপ ডিফিকাল্ট হয় কাৰণ গাড়ী এখনে ৰেষ্ট ল'বলৈ হ'লে তাক অকণমান স্পেচ লাগে তো বাইকাৰবিলাক আহি পিনে মাজতে ৰৈ দিয়েহি তেতিয়া দিগদাৰ হৈ যায় আপুনি যদি এটা স্পেচ ক্ৰিয়েট কৰি থাকে আমি গাতালুকছ পাৰ হৈছোঁ আৰু বলক তেন্তে হ'লে গাতালুকছ পাৰ হৈ লওঁ ফাইনেলি গাতালুকছ পাৰ হ'লোঁ গাতালুকছ পাৰ হোৱাৰ পাছতো ৰাস্তাৰ কোনো পৰিৱৰ্তন নাই সেয়া একেই ভগা দুটা আৰু এটা কথা ইয়াত যেতিয়া আপুনি দাৰ্জা পাৰ হয় আপোনাৰ মোবাইলৰ নেটৱৰ্ক সম্পূৰ্ণভাৱে গুচি যায় ৰাস্তা যিহেতু মেইন ৰাস্তা এটাই সিমান দিগদাৰ নহয় কিন্তু আপোনাৰ কিমান ডিষ্টেঞ্চ যাবলৈ বাকী আছে আৰু কিমান দূৰ যাবলৈ বাকী আছে কেইটা বজাত পামগৈ সেইটো আপোনাৰ একো আইডিয়া নোহোৱা হয় তাৰ কাৰণে ৰাস্তাৰ চাইনবোৰ্ডবিলাক বিৰাট সহায় হয় যেতিয়া আপুনি ৰাস্তাৰ চাইনবোৰ্ডত নিজে গৈ থকা জেগাটোলৈ কিমান ডিষ্টেঞ্চ আছে দেখি পায় কিমান দূৰত্ব আছে দেখি পায় কিন্তু আপুনি নাজানে কিমান সময় আপোনাক লাগিব যোনটো আপোনাক গুগল মেপে দেখাই দিয়ে তেতিয়াও কিন্তু অনুভূতিটো এটা বেলেগ হয় এয়া আছে
পাং বুলি কোৱা জেগাডোখৰ আছে 76 কিলোমিটাৰ, চৌকাৰ 141, উপচি 203। উপচি পাৰ হোৱাৰ পাছত লে আহে। এইটো হৈছে আৰু এটা দ্বিতীয় চেক পোষ্ট। এই চেক পোষ্টত আকৌ একেই ছেইম আপোনাৰ গাড়ীখনৰ নম্বৰ, কেইজন মানুহ সদস্য আপুনি ট্ৰেভেল কৰিছে সেয়া ডিটেইলছ লয় আৰু আপোনাক আগবাঢ়ি যাবলৈ দিয়ে। এই ডিটেইলছবিলাক জৰুৰী, কেনেবাকৈ যদি ক'ৰবাত ব্ৰেকডাউন হয় কিবা হয় তেতিয়াহ'লে তেওঁলোকে এই ৰেকৰ্ডবিলাকৰ সহায়ত আপুনি হেল্প মানে ওচৰ পাজৰ গাঁওবিলাকৰ পৰা হেল্প আহিব পাৰে, মানে হেল্প মানে কি আৰু মানুহে আহি সহায় কৰি দিয়ে। তো তাৰ পৰা আগবাঢ়িলোঁ। তো লে আহিবলৈ হ'লে আৰু এটা অপশ্যন আছে, জুন মাহত যেতিয়া পাছবিলাক অ'পেন হৈ যায়, এইটো এটা পাছ হয়, এইটো নাকিলা পাছ। লাচুংলা। চ' বাৰালাচালা পাৰ হোৱাৰ পিছত লাচুংলা পাছ পালোহি। তো লে আহিবলৈ হ'লে আপোনাৰ দিল্লীৰ পৰা জুনৰ মাজভাগৰ পৰা যেতিয়া বাছবিলাক খুলি যায়, এখন বাছ চলে। আগতে দিল্লীৰ পৰা সেই কেলঙত ৰখিছিলে এৰাতি, কিন্তু আজিকালি দিল্লীৰ পৰা চিধা কেলং আহে। কেলঙত আধা ঘণ্টামান ৰখি ড্ৰাইভাৰ চেঞ্জ আৰু চিধা লেহলৈ আহে। বাছৰ ভাড়া 1600-1700 মাজৰ মানত আছে, কিন্তু অনলাইন বুকিং নহয়, আপুনি ISBT দিল্লীত আহি চিধা বুক কৰিব লাগে। এয়া দেখিছে ইমান ধুনীয়া শৌল এটা মুনি আছে সুৰংগ নিচিনাকৈ, ৰাস্তাৰ অৱস্থা সেয়া একেই। তো ফ্লাইট বাই ৰোড আপুনি নিজৰ গাড়ী বাইক আনিব পাৰে আৰু বাছেৰেও আহিব পাৰে, ফুৰাটো ইমান কষ্টলি নহয়। তো এয়া আহি পাই গ'লোহি পাঙৰ পৰা আপোনাৰ যদি পষ্ট পেইড চিম আছে BSNL বা এয়াৰটেলৰ, আপুনি জিঅ' আপোনাৰ চলা ষ্টাৰ্ট হৈ যায়। মোৰ স্বাস্থ্য বহুত অৱনতি ঘটি গৈছিলে, মই ভাবিছিলোঁ এই পাঙতে ৰখিম বুলি। পাং জেগাডোখৰ তেনেকৈ মই ইমান ডিটেইলছত নাজানো, যিহেতু মেপ নাছিল আমাৰ লগত, কিন্তু পাঙত আছে বুলি ভাবিছিলোঁ হোমষ্টে হোটেল। থকাটো আছে, কিন্তু থকাৰ বৰ সুবিধাজনক যেন নেদেখিলোঁ। গতিকে যিহেতু চিনি নোপোৱা জেগা, চিনি নোপোৱা ঠাই, গতিকে আমি ভাবিলোঁ আৰু আগবাঢ়ি গৈ থাকোঁ। তো এই ঠাইডোখৰ নাম মৰে প্লেইনছ বুলি কয়। বৰ্তমান পাং ক্ৰছ কৰিছোঁ। পাং ক্ৰছ কৰাৰ পিছত মৰে প্লেইনছ বুলি জেগাডোখৰ আহে। এটা ষ্ট্ৰেইট ৰাস্তা ভৈয়ামেদি ভেলীয়েদি, আৰু চাইডে পৰা এই বাছখনৰ কথা কৈছিলোঁ যে এইখন আমাৰ আগে সেই এইডোখৰ পাইছেহি। তো নাকিলা পাছ বুলি আৰু এটা পাছ আছিলে, তাৰ ক্লিপটো মোৰ ডিলিট হৈ গ'ল, ইয়াত দিব নোৱাৰিলোঁ। নাকিলা পাছ পাৰ হোৱাৰ পিছত আমি যোনটো লাষ্ট পাছ সেইটো হৈছে টাংলাংলা পাছলৈ বুলি আমি এলিভেশ্যন গেইন কৰিছোঁ, আমি পাহাৰৰ ওপৰত উঠিছোঁ। এইটো ৰাস্তাত যোনটো, যদি আপুনি লেহ লাডাখৰ জাৰ্ণি কৰিব বিচাৰে, মোৰ বোধেৰে আপুনি যদি ৰোড ট্ৰিপ নকৰে তেতিয়াহ'লে এইটো আপোনাৰ লেহ লাডাখৰ যাত্ৰাটো আধৰুৱা হৈ থাকিব। এয়া হৈছে ফাইনেলি টাংলাংলা পাছ। হোপফুলি ইয়াৰ আগত আৰু আপুনি ডাউন হিল যাব, মানে পাহাৰৰ পৰা তললৈ নামিব লাগে আৰু আপুনি ওপৰলৈ উঠিব নালাগে। এই পাছবিলাকত বেছি সময় ৰৈ নিদিব, কাৰণ এইটো হৈছে এটা বিৰাট ওখ জেগা, এটা পাহাৰৰ, আৰু অক্সিজেন লেভেল বহুত কম থাকে। সেয়ে আমি অকণমান ভিডিঅ'ৰ কাৰণে 2-3 মিনিট ৰখি পিনে আগবাঢ়ি গ'লোঁ। আৰু এটা সুন্দৰ দৃশ্য দেখাম, এটা ধুনীয়া দৃশ্য চাব দেই। ইয়াত ৰাস্তাত দেখি আহিছিলোঁ, সেই স্তূপাবিলাক দেখিছে, বৰফ পূৰা জমি গ'ল, তাৰপিছত বতাহেদি এই বৰফবিলাকৰ শ্বেপ বনাই দিলে স্তূপা নিচিনা। তো এয়া হৈছে টাংলাংলা টপ। চ' লাডাখ শব্দটোৰ অৰ্থ হৈছে লা মানে পাছ, মানে বহুত ওখ জেগা, আৰু দাখ মানে হৈছে ভূমি, মানে দেশ। তো পাছৰ দেশ। আৰু আমাৰ লগত গৈছিলে আমাৰ হিৰইনজনী ভেনিউ আণ্ডাৰ এষ্টিমেট নকৰিব, কিন্তু ইমান ওপৰতে উঠাই দিলে। বহুত মানুহে ভাবে বহুত ডাঙৰ SUV লাগে বুলি, ইমান ডাঙৰ SUV নালাগে। চলাব জানিলে ভেনিউ মানে এনেকুৱা মিনি চাইজৰ SUVবিলাকো আপোনালোকে ইয়াত ওপৰত আৰামছে উঠাই দিব পাৰিব। এনেকুৱা বহুত সৰু ব্ৰিজ পাব। এই কিছুমান সৰু ব্ৰিজৰ চাইডে নতুন ডাঙৰ ব্ৰিজ বনাই আছে। অহা 2-3 বছৰ বহুত ধুনীয়া হৈ যাব ৰাস্তাটো, কিন্তু বৰফে আকৌ ভাঙি দিয়ে। তো এইডোখৰ পাওঁতে মোৰ অৱস্থা একদম বেয়া হৈ গৈছিলে। মই পিছফালৰ চিটত বহি পিনে শুয়ে পৰিলোঁ, আৰু কিন্তু গাড়ীখন ইমানেই হিলিছিলে নহয়, মোৰ মাথাটো ইমানেই হিলিছিলে নিচিনা লাগিছিলে। তো ইমান ধৈৰ্য নহ'ল, আৰু ফাইনেলি আহি পিনে এটা হোমষ্টে পালোঁ। ৰুমষ্টে বুলি জেগা এটাত লেহ পোৱাৰ আগতে 80 কিলোমিটাৰ আগতে আমি ৰখি দিলোঁ। পাঙত নৰখিলোঁ, ৰুমষ্টত আহি ৰখি দিলোঁ। তো যিদিনা আহি পালোঁহি, এইটো নেক্সট ডেৰ দৃশ্য হয়। যিদিনা আহি পাইছিলোঁ সেইদিনাখন বহুত গা বেয়া হৈছিলে কাৰণে চিধা সোমাই পিনে একো নোখোৱা নোবোৱাকৈ শুই থাকিলোঁ, জানেনে, একো গমেই নাপালোঁ। আৰু হোমষ্টে মানুহখিনি ইমান ভাল আছিলে, অকণমানো হাই হুলস্থুল নাই। ৰাতিপুৱানো কেতিয়া পোৱালে গমেই নাপালোঁ। এয়া নেক্সট মৰ্ণিঙৰ ভিডিঅ'।
কিমান শান্ত এটা পৰিৱেশ, সন্মুখেদি হাইৱে, নেশ্যনেল হাইৱেটো গৈছে, তাত যদি আপুনি বহে বাইকাৰ্ছ, গাড়ী, মানে ছেইম টাইপৰ মানুহ, যোনে ট্ৰেভেল কৰি ভাল পায়। আপুনি অকল ট্ৰেভেলাৰ মানুহ লগ পাব এইটো ৰাস্তাত। আৰ্মি আছে মাজে মাজে, কিন্তু বহুত আৰ্মি গতিবিধিও দেখিব ইয়াত। বিৰাট ধুনীয়া আছিলে। সন্মুখত এই মনেষ্ট্ৰী এটা আছিলে, এইবিলাক বাইকাৰ যোৱা আৰম্ভ হৈ গৈছে ৰাতি। আৰু দেখিছেনে, ঘৰৰ চোতালৰ মাজত এখন সৰু নদীও আছে। আৰু ইয়াত কেম্পিঙৰ ফেচিলিটিও আছে। আমি কেম্প নকৰিলোঁ অৱশ্যে, স্বাস্থ্য ভালে থকাহেঁতেন কৰিলেহেঁতেন। এয়া মোৰ মানুহজন আকৌ লাগি গ'ল কামত। মানে মইতো উঠিব পৰাই নাছিলোঁ, মই পেইন কিলাৰ এটা খালোঁ, তাৰপিছত উঠিব পাৰিছোঁ নেক্সট দিনা। এতিয়া যোনটো সময়ত মোৰ মানুহজনে এইখিনি কাম কৰি আছে, তেওঁৰো বহুত গা বেয়া হৈছে। তেওঁ পেৰাচিটামল এটা খাই দিলে, তো গাৰ বিষবিলাকতো নোহোৱা হৈ গ'ল। আৰু মই শুই উঠাৰ আগতে তেওঁ শুই উঠি চাহ তাহ ৰেডি কৰিলে। একচুৱেলি আই এম লাকি। মানুহজন উঠি ৰেডি, ল'ৰাটো উঠিও ঘূৰি ফুৰিছে, খানা বনাইছে, চাহ বনাইছে, কিন্তু মই এতিয়ালৈকে উঠা নাই। চাওকচোন, মই লাকি হৈ নাই বাৰু, কওকচোন। আৰু এয়া তাৰ লোকেল দুটা পোৱালিৰ লগত আমাৰ পোৱালিটোও খুব ফূৰ্তি কৰিছে। তাত মানুহবিলাকে আমাক লাডাখী বুলি ভাবিছিলে। আমাৰ চেহেৰাবিলাক অলপ লাডাখৰ মানুহৰ লগত মিলে। তেওঁলোকে কিবা এটা কথা ক'বলৈ আপোনাৰ লাডাখী ভাষাত কয়। আমি কি হৈছে, তেতিয়া বুজি পাইছোঁ, আমাক লাডাখৰ বুলি ভাবিছে। এনিৱেইজ, এইটো দিনা আমি ইয়াতে ভাত পানী বনালোঁ। আৰু যিহেতু ল'ৰাটো আৰু দুটা ল'ৰাৰ লগ পালে, সিও খুব ফূৰ্তি কৰিলে। এই কেম্পটোতো থাকিব পৰা যায়। চাব দেই, সিহঁতে লোকেল ডান্স যিটো দিছে। আৰু কি লাগিছে যেতিয়া আপুনি দেখে না, আপোনাৰ ল'ৰা ছোৱালীবিলাকে এনেকৈ এনজয় কৰিছে, তাতকৈ ভাল ডিনাৰ হ'বই নোৱাৰে। ইয়াত ভাত পানী খাই মেলি আমি লাডাখলৈ বুলি ওলালোঁ। লেহলৈ বুলি ওলালোঁ। ইয়াৰ পৰা 80 কিলোমিটাৰ, 90 কিলোমিটাৰ। এইটো দেখিছে মন্দিৰৰ নিচিনা দেৱী আচলতে দেৱী পূজা কৰে তেওঁলোকে এনেকৈ ক'লাকৈ। তো লাকিলি মই ৰাতি দেখা নাপালোঁ বাৰু। এয়া ফাইনেলি মোৰ এণ্ট্ৰি। মূৰৰ বিষত মুখখন কোচ খায়ে আছে বাৰু এতিয়াও। ভাত ৰেডি কৰি দিলে, বইল দাইল, ভাত, আৰু পোৱালি আহি গৈছে, তাক খুৱাই মেলি আমি ৰেডি হৈ মেলি এতিয়া আৰু লেহলৈ যাম। লেহ কেনেকৈ পালোঁগৈ, ইয়াৰ পৰা লেহৰ ৰাস্তা কেনেকুৱা, সেইটো আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত। বাই দ্য মিন টাইম, আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিলে, মোৰ নাম নয়নমণি, মোৰ হাজবেণ্ডৰ নাম মানস, আৰু আমাৰ পোৱালিটোৰ নাম মুদিত। আমাৰ চেনেলটোলৈ আকৌ এবাৰ ৱেলকাম জনাইছোঁ। ভাল যদি লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈ নতুন নতুন ভিডিঅ' আপোনালোকক দেখাই থাকিম। আৰু ফুৰিবলৈ ইচ্ছা থাকিলে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ছ' মাছ।